নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। এটিকলি দুটিপাত। হয়, মই চাহ শিল্পৰ কথা ক'বলৈ ওলাইছোঁ। এই চাহ শিল্পই অসমক ৰাজহ দিয়াৰ উপৰিও ভাৰতবৰ্ষ তথা পৃথিৱীত এক সুকীয়া পৰিচয় দিছে। চাহ মজদুৰসকলে পেটত গামোচা মাৰি হ'লেও এই চাহ উদ্যোগটো গঢ়ি তুলিছে। কিন্তু তেখেতসকল আজিও শোষিত আৰু বঞ্চিত। ৰিপ্লেণ্টেশ্যন এক্ট মতে যিখিনি সা সুবিধা পাব লাগে সেইখিনি সা সুবিধা আজিও চাহ মজদুৰসকলে পোৱা নাই। কিন্তু শেহতীয়াভাৱে এটা বিতৰ্ক হৈছে, চাহ মজদুৰসকল খিলঞ্জীয়া হয় নে নহয়। বাতৰি কাকত যোগে পঢ়িবলৈ পাই মই মোৰ মনৰ কথাখিনি ক'বলৈ ওলাইছোঁ। কিয়নো এই চাহ মজদুৰসকলৰ লগত আমাৰ পৰিয়ালৰ এটা নিবিড় সম্পৰ্ক আছে। মোৰ পিতৃ নিবাৰণ বৰাই ৰাজনৈতিক জীৱনৰ আৰম্ভণিতে ট্ৰেড ইউনিয়ন কৰিছিল এই চাহ বাগানসমূহত, আৰু খুব জনপ্ৰিয় নেতা আছিল। ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ বৰ্তমানৰ তিনিচুকীয়া জিলাৰ প্ৰায় সকলোবোৰ চাহ বাগিচাতে মোৰ দেউতাই ট্ৰেড ইউনিয়ন কৰিছিল, আৰু বহুবাৰ কিমানবাৰ গ্ৰেপ্তাৰ হৈছিল তাৰ হিচাপ নাই। চাহ মজদুৰৰ সৈতে ৰছীৰে বান্ধি আনিও লকআপত ভৰাই থৈছিল। এটা সৰু লকআপত 20-25 জনকৈ মানুহ আনিও লকআপত খাবলৈ নিদিয়াকৈ বন্দী কৰি ৰাখিছিল। গতিকে ময়ো সৰুৰে পৰা এই চাহ মজদুৰসকলৰ মাজত ঘূৰিছোঁ। সৰুতেই চাহ মজদুৰসকলৰ ঘৰত ভাত খাইছোঁ, আৰু ডাঙৰ হোৱাৰ পিছতো চাহ বাগানসমূহত ঘূৰিছোঁ, আৰু বহুতো বন্ধু আছে মোৰ চাহ মজদুৰৰ মাজত, আৰু মই ব্যক্তিগতভাৱে সহায় কৰিছোঁ। আৰু অসম আন্দোলনৰ সময়ত এইসকলৰ চাহ মজদুৰৰ বহুতো নেতাই আহি পেলাই অসম আন্দোলনটো যোগদান কৰিছে, আমাৰ লগত ঘূৰিছে। আৰু চাহ মজদুৰসকলৰ বিষয়ে ক'বলৈ হ'লে খিলঞ্জীয়া হয় নে নহয় সেইটো কোনো আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। খিলঞ্জীয়া শব্দটো নিৰ্ণয় কৰে আইনে। আৰু চাহ মজদুৰসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। অসমৰ প্ৰায় সকলোবোৰ জাতীয় অনুষ্ঠানতেই, অসম সাহিত্য সভাই হওক, সদৌ অসম ছাত্ৰ সন্থাই হওক, বা শংকৰ সংঘই হওক, বা জাতীয় আমাৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদতেই হওক, সকলোতে চাহ মজদুৰৰ যুৱকসকল আছে, নেতৃত্ব বহন কৰিছে। আৰু মই বহুতো গাঁৱত দেখিছোঁ চাহ মজদুৰসকলে এখন হৰিনাম ধৰ্মও গ্ৰহণ কৰিছে। অসমীয়া মানুহে চাহ মজদুৰসকলক কোনোদিন অপমান কৰা নাই বা হীন চকুৰে নিজ চকুৰে চোৱা নাই, নিজ বুলি ভবা নাই। এইটো মই মোৰ চাক্ষুষ অভিজ্ঞতাৰ পৰাই কৈছোঁ। আৰু বহুতো নেতাই যেতিয়া চাহ মজদুৰৰ নেতা নাছিল, সেই সময়ত চাহ মজদুৰসকলে কাম কৰা নেতাসকল অসমীয়া ভাষীয়ে আছিল। স্বাধীনতাৰ সময়ত যেতিয়া চাহ বাগিচাসমূহ প্ৰায় শ্লেভ এৰিয়াৰ দৰে আছিল, এখন বাগানৰ পৰা আন এখন বাগানলৈ যাবলৈ চাহ মজদুৰসকলক মেনেজাৰৰ পৰা অনুমতি বা এখন পাৰ্মিশ্যন ল'বলগীয়া হৈছিল। সেই সময়ত কিন্তু আমাৰ কংগ্ৰেছৰ যিসকল নেতা আছিল জিলা পৰ্যায়ত, সেইসকলৰ হৈ পেলাই যুঁজ কৰিছিল। তেখেতসকলৰ কাৰণে স্বাধীনতাৰ বাবে যুঁজ কৰিছিল, কাৰাবৰণ খাইছিল। আৰু আনকি ষ্ট্ৰাইক কৰি পেলাই মোৰ পিতৃ নিবাৰণ বৰাই তিনিআলি চাহ বাগিচাৰ চাহ মজদুৰৰ দাবীত ধৰ্মঘট কৰি স্বাধীনতাৰ দিনা দুকমুকালিতে এৰেষ্ট হৈছিল। আৰু তিনিআলি ধৰ্মঘটৰ এটা উল্লেখযোগ্য বিষয় হ'ল, যেতিয়া ধৰ্মঘট চলি আছিল, যেতিয়া চাহ বাগানে ৰেচন পাতি বন্ধ কৰিছিল, সেই সময়ত কিন্তু ওচৰৰ গাঁৱৰ মানুহে, ভদ্ৰেশ্বৰ গগৈৰ নেতৃত্বত গাঁৱৰ মানুহে চাউল দাইল সকলো বস্তু গোটাই চাহ মজদুৰসকলক বিতৰণ কৰিছিল। এনে কাম হয়তো মই ভাবোঁ বিশ্বতে বিৰল। গতিকে আমি এই কথাবিলাক পাহৰিলে নহ'ব। চাহ মজদুৰ নেতাসকলেও এই কথাবিলাক পাহৰা অনুচিত। তেখেতসকলে অসমীয়াক দোষী সাব্যস্ত কৰাটো, অসমীয়াক শত্ৰু বুলি চিহ্নিত কৰিব কৰাটো এটা অপচেষ্টা, আৰু ইয়াত তেখেতসকলৰ শত্ৰুহে জয়ী হ'ব। খিলঞ্জীয়া কোন হয় নহয় এইবিলাক কথা আজিৰ সময়ত উত্থাপন কৰাতকৈ চাহ মজদুৰসকলে নিজৰ নিম্নতম সুবিধাখিনি পাইছে নে নাই
সেই কথাটোহে আলোচনা কৰা হোৱা উচিত। আৰু কিহৰ কাৰণে পোৱা নাই, কাৰণ বৰ্তমান চাহ মজদুৰৰ প্ৰায় বহুতো নেতা ওলাইছে, মন্ত্ৰী হৈছে, বিধায়ক হৈছে, গণতান্ত্ৰিকভাৱে এটা শক্তিশালী মঞ্চ পাইছে। গতিকে এনে এটা মানে প্ৰেক্ষাপটত এনেধৰণৰ বিতৰ্ক আলোচনাটো অতি প্ৰতিক্ৰিয়াশীল বুলি মই ভাবোঁ। গতিকে যি চাহ মজদুৰ অসমীয়াৰ অবিচ্ছেদ্য অংগ হৈ আছে, সেই তেনেধৰণে থাকিবলৈ দিয়া উচিত বুলি মই ভাবোঁ। আৰু তেখেতসকলৰ তেখেতসকলৰ শত্ৰু কোন সেইটো ঠাৱৰ কৰি তেখেতসকলৰ যুঁজ দিয়াটো প্ৰয়োজন, আৰু তাৰ বাবে আমিও যুঁজিম। চাহ মজদুৰসকলৰ কাৰণে আগেও যুঁজিছিলোঁ আৰু ভৱিষ্যতলৈও যুঁজিম। জয় অসম।